হাই ফ্ৰেণ্ডছ, ৰাজবাৰী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত জয়ন্তৰ মাকে নিজৰ যে সন্তান জন্ম দিব পৰা ক্ষমতা নাই বুলি জানিও যে জয়ন্তৰ অকণো মনটো বেয়া কৰি নথকাৰ বাবে মাকে জয়ন্তই দেখুওৱা ৰিপৰ্টটোৰ ওপৰত সন্দেহ কৰিব। ইফালে আকৌ জয়ন্তই দেউতাকে যে ৰিচেকআপ কৰাৰ কথা কোৱা বুলি লিপিকা আৰু লিপিকাৰ দেউতাকক কোৱাত ৰিচেকআপ কৰিলে যে আচল কথাটো জানিলে সকলো প্লেন বৰবাদ হৈ যাব বুলি ক'ব। এতিয়া বাৰু লিপিকা আৰু লিপিকাৰ দেউতাকে নিজৰাক সঁচাকে দৰৱ খুৱাই সন্তান জন্ম দিব নোৱাৰা কৰিবলৈ চেষ্টা কৰিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে পংকজে ফোনত কাৰোবাৰ লগত কথা পাতি থাকোঁতে দাসে শুনা পায় পংকজৰ ওপৰত যে অলপকে সন্দেহ হৈছে বুলি হেমন্তক ক'ব। এতিয়া বাৰু হেমন্তই পংকজৰ আচল স্বৰূপটো ধৰা পেলাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰাজবাৰী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।